নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে ৰঙালী বিহুৰ ছেকেণ্ডটো দিন, মানে যোৱাকালি গ'ল উৰুকা, আজি হৈছে গৰু বিহু আৰু সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল। সকলোৰে দিনবোৰ ভালে ভালে যাওক আৰু যি বিচাৰিছে তাকে পাওক আৰু দিনবোৰ ধুনীয়া হওক, সুখৰ হওক, তাকে কামনা কৰিলোঁ। আৰু আজি আমাৰ গৰু বিহু উপলক্ষে কি আয়োজন কৰা হৈছে ভিডিঅ'টো দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব, একদম শেষলৈকে চাই যাব। মাহৰ গুড়া পিছি ৰেডি। হালধি আৰু হৈ আছে মাহতকৈ হালধি এক চামুচ খাই দিয়ে। ভালে হালধি খাব লাগে। কেঁচা এতিয়া মাছ আৰু হালধি পিঠা হৈ গ'ল, অলপ পাছত গৰুক গা ধুম। আপুনি কাটিছে কেৰা, লাও, বেঙেনা। আমাৰ এয়া বনোৱা হৈ গ'ল, হৈছে যিহেতু ৰঙালী বিহু, তো তোমাৰ ফালৰ পৰা কিবা এটা কৈ দিয়া। সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা থাকিল আৰু এয়া চাই থাকক আপোনালোকে আমাৰ ভিডিঅ'টো লাষ্টলৈকে। গৰু গা ধুৱাম এতিয়া, তাৰপিছত গৰুৰ কাৰণে নতুন কাপোৰ আনিছোঁ, নতুন কাপোৰ পিন্ধাম লাষ্টলৈকে। উৎপাত কিয় কৰিছ? কুঞ্জলতা গা ধুইছা? কুঞ্জলতা কুঞ্জলতা
চকু মেলিবই পোৱা নাই ৰ'দত একদম। হা? অঁ আমাৰ ঘৰত মানে প্ৰগ্ৰেম হৈ আছে, জুবিন দা আহিছে যে সেইকাৰণে গান গাই আছে। এতিয়া আপোনালোকেও লগ কৰিব আহিলে মোক কণ্টেক্ট কৰিব, মই প্ৰাইভেটকৈ একদম ধুনীয়াকৈ লগ কৰাই দিম। গা-পা ধুৱাই দিছোঁ, অলপ পাছত লেতেৰা পেতেৰা হৈ আহিবি। অশান্তি পায় পিছফালৰ পৰা লাহে বেঙেনা কৰিব। সোনকালে আহিবি ঘৰলৈ। লোকৰ ঘৰ বাহিৰে বাহিৰে ঘূৰি নফুৰিবি, সদায় সদায় খেদি দিব নোৱাৰোতো। বেঙেনা বছৰে বছৰে বাঢ়ি যা। অকল গৰুক গা ধুলে নহ'বনে, আমাৰ গলুকো গা ধুৱাই দিছে। এইটো গলু গাটো ধুৱাই দিছোঁ। গা ধুইছ? পানী দিব, পানী দিব, পানী দিলে অশান্তি পায়। গাহে ধৰিছোঁ, খজুৱা থাকে নহয়, গাডাল থাকিব নোৱাৰা নহয় খজুতিত, গাত ধুৱাই দিছোঁ। এতিয়া বনোৱা হ'ব পাচন তৰকাৰী। আজি 100 এবিধ শাকৰেৰে বনোৱা হৈছে। গাইছ 100 এবিধ পাচলিৰে আপোনালোকে পাচন তৰকাৰী খাইছেনে নাই কমেণ্ট এটা কৰি জনাই দিব। আমাৰ আৰু কাটি থকা আছে। কি ৰ'দ! এইফালে সেইদিনাখন ধুমুহা বতাহতে গোটেই টিং উৰাই লৈ গুচি গ'ল পিছফালৰ আমাৰ। এই শাকবোৰ কাটি কাটি মানে ইয়াত দি থৈ আহিছোঁ। আৰু আছে বহুতখিনি শাক কাটি আছে মাহঁতে। কি গেলা গৰম! সেইটো গম পাব মানুহ কেনেকৈ ওলাই যাব বাহিৰলৈ।
গোটেইখিনি আতিব জানো কৃষ্ণ প্ৰভু চ' আজি হৈছে নেক্সট ডে আৰু যোৱাকালি আছিলে গৰু বিহু আজি হৈছে আমাৰ মানুহৰ বিহু চ' সকলোৰে যাতে বিহু ভালদৰে পাৰ হয় তাকে কামনা কৰিলোঁ আৰু আমাৰ ঘৰত তেনেকৈ বিহু ইমান পিঠা চিঠা বনোৱা হোৱা নাই এইবাৰ কাৰণ মিস্ত্ৰী লাগি থকা হৈছে যে আজি আমি বিহু বুলি আমাৰ ঘৰৰ পুখুৰীতে মাছ ধৰি আছে মাহঁতে নাই পৰি দৈ পিছে ৰবা যাত্ৰা ডাঙৰ এটা উঠিছে এইখিনি ব'লা বেলেগে জাল দি মাৰি আমি আকৌ আঁঠুৱাই বেষ্ট চন্দা মাছকেইটা চন্দা মাছ ডাঙৰ হৈছে এইকেইটা হা অঁ এটা উঠিছে ইফালে ওলাই যাব মা এফালে ওলাই যাব গাইছ ডাঙৰ মাছ এটা উঠি গ'ল চন্দা অঁ এইটো সেই ভেঁকুৰি বোলে দেখাই দিয়া ধৰি আছে এনেকৈ এইটো ইয়াত থৈ দিয়া এই তাত থৈ দিয়া এইটো থৈ দিয়া এইটো সৰু মাছ তোমাকো দেখাই দিওঁ এইটো নাক খচি খচি আহিছে হা মাছটো ধাপকে মাৰিব দেই গোটেই মুখে চুখে পানী পৰিব
আশীৰ্বাদ কৰিছোঁ দিয়ক মংগলে থাকক।